নমস্কাৰ, কি খবৰ সকলোৰে? নিশ্চয় সকলো ভালে আছে। পুনৰবাৰ স্বাগতম জনাইছোঁ ৰাজশ্ৰী ব্লগৰ আন এটি ভিডিঅ'লৈ। নিশ্চয় মোৰ আজি এই ড্ৰেছটো দেখি গম পাইছে মই ক'ত আছোঁ। মই বৰ্তমান ঘৰলৈ আহিছোঁ। আজি মেখেলা চাদৰ পিন্ধি আজি মই ফাৰ্ষ্ট ভিডিঅ' দিছোঁ, কাৰণ মই ঘৰলৈ আহিছোঁ আৰু আজি হৈছে ভোগালী বিহুৰ উৰুকা। আৰু সকলোলৈকে মই ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। সকলোৱে ভালে ভালে বিহুটো পাৰ কৰক। আৰু আজি মই ঘৰলৈ আহিছোঁ, যিহেতুকে ঘৰত মোৰ বিয়া হোৱাৰ পিছত নতুন ঘৰত এয়া হৈছে প্ৰথমটো বিহু। আহিলোঁ গুৱাহাটীৰ পৰা, আজি ৰাতিপুৱা পালোহি। আৰু আজি মই বিশেষ একো নাই ভিডিঅ'টোত, ঘৰত কেনেকৈ আমি ভোগালী বিহু সকলোৱে মিলি একেলগে উদযাপন কৰিম সেয়া দেখুৱাই থাকিম। আৰু বিহুত কি কি কৰি যাম সেইখিনি দেখুৱাই থাকিম। চাই থাকিম মোৰ ভিডিঅ'টো। বহুত ধৰিলে কি কি ধৰিলে কৈ দিয়া আকৌ। এইটো কিমান কেজি হ'ব? আৰু এইটো দেউতাই লৈ থকাটো এইটো 1.5 কেজি হ'ব। চনা চনা বা মজা মজা। আজি পুৰা খানা। এটা বৰালি 1.5 কেজি মজা। মাঘৰ বিহু ভোগালী যেতিয়া কিহৰ দিনা, ভোগালীত ভালকৈ এসাঁজ খাবই লাগে। মাছে মঙহে আজি মঙহটো কি হ'ব দেউতা? আজি হাঁহৰ হ'ব, মতা হাঁহ এটা আৰু কোমোৰাৰ লগত। বা মজা। 3-4টা ধৰিলোঁ। হ'বহে গধূলিলৈ খানা। এইটো বৰালি মাছ। এইটো কিমান কেজি হ'ব মামা? এইটো 4 কেজি। 4 কেজি বৰালি মাছ ঘৰৰ পুখুৰীত ধৰিছে। আৰু এইফালে আৰু ঢেৰ কিবা কিবি মাছ ধৰিছে। এটা বাহু, এটা চন্দা। বহুত সময় লাগিছে খাব লাগিব। আজি পুৰা খানা বন্দবস্ত হ'ব আৰু। খানা খাব আৰু পুখুৰীত বিহুলে থৈ দিয়া ডাঙৰ ডাঙৰ মাছ কেইটা ধৰিলোঁ। এতিয়া চব ঘৰলৈ গৈ আছে। আৰু এয়া চব ঘৰৰ মাছ। চাই লওক এবাৰ। লাট মাৰিছো। বাদ দে। লাট মাৰিছে একদম। ৰাতি খানা। আজি খানাত এইটো খোৱা হ'ব। ৰাতি আমি মাঘৰ বিহু উৰুকা ৰাতি এইটো খানা হ'ব। এইফালে এনেকৈ খুৱাই দিয়কচোন। এনেকৈ এইফালে দি দিয়ক। এইটো পুখুৰীয়ে আছিলে বৰালি। কিমান ডাঙৰ হৈছে দেখুৱাই দিছোঁ। এইফালে দেখুৱাই দিছোঁ। পৰিয়াল মিলি আদি এইটোকে খানা ৰাতি খাব লাগিব। ৰাতি খানা। আজি খানাত এইটো খোৱা হ'ব। ৰাতি আমি মাঘৰ বিহু উৰুকা ৰাতি এইটো খানা হ'ব। এইফালে এনেকৈ খুৱাই দিয়কচোন। এনেকৈ এইফালে দি দিয়ক। এইটো পুখুৰীয়ে আছিলে বৰালি। কিমান ডাঙৰ হৈছে দেখুৱাই দিছোঁ। এইফালে দেখুৱাই দিছোঁ। পৰিয়াল মিলি আদি এইটোকে খানা ৰাতি খাব লাগিব। এতিয়া মামাই মাছ বাচি আছে। এইটো চন্দা মাছটো ন মামা? এইটো চন্দা মাছটো। এইটো বাহু। এইটো বাহু। এইটো বৰালি। এইটো বৰালি। চাওঁ চাওঁ কিমান ওখ হৈছে। মায়ে বাচি আছে মোৱা মাছ। মই দেখুৱাই দিছোঁ। এইফালে পিঠা বনাম এতিয়া আমি পুৰা ৰেডি কৰি আছোঁ। এইফালে মায়ে বাচি আছে। এতিয়া ৰাতিপুৱা সাজত বনাব। চাওঁ কি বনাব মা? মোৱা মাছ ভাজি অঁ, ফ্ৰাই কৰিম। তাৰপিছত আৰু দালিটো দিম ডাঙৰ ডাঙৰ কেইটামান। বা মজা। কি কৰিম? কোনফালে? এইফালে আমি দুজনী এইবিলাক ৰেডি কৰি লৈছোঁ। আৰু মায়ে মই নাৰিকল, পিঠাগুড়ি আৰু গুৰ এনেকৈ পিঠা বনাবলৈ মায়ে এইফালে নাৰিকল ৰুকি আছে। চাই দিয়া মই নাৰিকল ৰুকি আছে। আৰু এয়া তেল পিঠা বনাম এতিয়া। নাৰিকল, গুড় আৰু পিঠাগুড়ি এনেকৈ বনাইছোঁ। আৰু এটা বনাম, সেইটো নিমখ দি বনাম। আৰু কেক এটা বনোৱা কথা আছে। ভণ্টিয়ে আমি দুজনীয়ে বনাব লাগিব কেকটো অকণমান পিছত। সেইটো আপোনালোকক দেখুৱাই থাকিম।
চাই থাকিব আৰু পিঠা খাবলৈ আহিব দেই মানে বিহু খাবলৈ আহিব আৰু আমাৰ ঘৰলৈ আৰু এয়া চাওক তেল পিঠা বনালোঁ ৰেডি হৈ গ'ল আৰু আমি ভণ্টি আৰু মই দুজনীয়ে মিলি কেক এটা বনাম মই ইমান কেক বনাব নাজানো তাই বনাব আৰু মই তাইৰ পৰা শিকিমহে আজি দেখুৱাই থাকিম কেনেকৈ এতিয়া আমি কেক বনাবলৈ ৰেডি হৈছোঁ আৰু মই মানে ভিডিঅ' কৰিবলৈ ৰেডি হৈছোঁ আৰু তাই বনাব মুনুৱে তাই লাজ কৰিছে প্ৰথমতে এটা ডিম দিছে আৰু এটা দিব চাগে দেই ডিম চাগে এতিয়া ইয়াৰ পিছত কি দিম আমি ইয়াত ৰিফাইন ইয়াৰ পিছত ৰিফাইন ন তাৰপিছত ৰিফাইন দিয়াৰ পিছত কি দিব লাগিব গাখীৰ কেমেৰা দেখুৱাই দিছোঁ কেকৰ ৰেচিপিটো চাই থাকিব শেষলৈকে ইয়াত এতিয়া দুটা ডিম দি এনেকৈ ভালকৈ ফেটি ল'ব লাগিব ডিম দুটা ইয়াৰ পিছতে গাখীৰ দিয়া হ'ব ইয়াত তাৰপিছত ৰিফাইন দিব ৰিফাইন দিয়া হ'ব ৰিফাইন 1 কাপ নহয় 1 কাপতকৈ অকণমান কম লোৱা হৈছে ইয়াত এতিয়া ৰিফাইনখিনি ঢালি দিব লাগিব ফেটি লোৱা ডিম দুটা প্ৰচেছটো দেখুৱাই আছোঁ এতিয়া ৰিফাইন আৰু কণী দুটা ভালকৈ মিক্স কৰাৰ পিছত এতিয়া চেনি দি দিব লাগিব ইয়াত অকণমান চেনি কাপ দি দিছে চেনি দিয়াৰ পিছত আকৌ মিক্স কৰিব লাগিব ভালকৈ এনেকৈ একদম ভালকৈ চেনিখিনিও পুৰা মিহলি হৈ যোৱালৈকে এনেকৈ মিক্স কৰি থাকিব লাগিব আৰু এতিয়া দিব লাগিব কেকৰ কাৰণে মেইন বস্তু ময়দা অলপ দি দিয়া হ'ল ময়দাৰ লগতে বেকিং পাউডাৰ কেকটো কোমল আৰু ফুলি উঠিবৰ কাৰণে দি দিব লাগিব মই বেকিংখিনি ভিডিঅ' কৰা নহ'লে ইয়াৰ পিছত ভালকৈ এনেকৈ গোটেইখিনি বস্তু এনেকৈ মিহলি কৰি থাকিব লাগিব এতিয়া এই সৰু পাত্ৰটোতে এইখিনি মিহলি কৰি লোৱা বস্তুখিনি ঢালি দিব লাগিব মানে এইটোত বনোৱা হ'ব আৰু ইয়াত সৰুকৈ কাগজ এখন পাৰিলোঁ তাত গোটেই কাগজখন আৰু চচটোত ৰিফাইন সানি লোৱা হৈছে যাতে কেকটো লাগি নধৰে এনেকৈ এতিয়া দি দিব লাগিব সমানকৈ ধুনীয়াকৈ দি দিব লাগিব বস্তুখিনি মিক্স হোৱাত ভালকৈ সৰু পাত্ৰটোত লোৱা হ'ল অলৰেডি আৰু এতিয়া কুকাৰ এটা গৰম কৰি গেছত সেই কুকাৰটোৰ ভিতৰত এই পাত্ৰটো ভৰাই দিব লাগিব কুকাৰত বনোৱা হ'ব গেছটো কুকাৰটো ইগনৰ কৰিব আগতে কেক বনোৱাছিলে কুকাৰটোতে সেইকাৰণে সেই তাতে বনাব মানে আৰু এতিয়া পিঠা বনাবলৈ লৈছোঁ আমি তিনিজনীয়ে বনাবি অকণমান পিছতে সন্ধিয়া হ'ব আকৌ মেজি ভোজ খাবই হ'ব তাৰ আগতে এইকেইটা ফটাফট বনাই লওঁ কি দিছা এয়া নিমখ দি আছোঁ নিমখ দি ইয়াৰ পিছত সানি দিম হাতেই সানিব লাগিব এইখিনি মানে গোল গোল কৰিব লাগিব যে হেতাই দিলে নহ'ব এইটো মানে পূৰা জোখা চালি বনাব লাগিব সেইকাৰণে আমি তিনিজনীয়ে এতিয়া গোল কৰিম দেই তিনিজনীয়ে আমি তিনিজনীয়ে আৰু দুজনীমান মাতি গোটেই গাঁৱখনে মাতি দুজনী পৰা আৰু এইফালে কেকটো হৈছেনে মাজে মাজে চাই থাকিব লাগিব অকণমান হৈছে আৰু এয়া পূৰা গোল কৰি আছে ইয়াৰ পূৰা গোল কৰি আছোঁ পিঠা মানে এতিয়া ৰাতি হ'ব বনাব হ'ব আমিতো ফটাফট পিঠা বনাইছোঁ এইফালে তাইকো দেখাই দিয়া আছেনে নাই এইফালে মুনু আছে তাইও মই দুজনে বনাইছোঁ এজনী মুনুৱে ভিডিঅ' কৰি আছে অলপ পিছত তাইক আহি যাব ভালে বনাবলৈ তাই কেক বনাই আছে তাই পিঠা নবনাই জানিলেহে বনাম তোমাৰ কেকটো কি হৈছে কৈ দিয়া কেকটো কি হৈছে চোৱা কথা আৰু এইফালে কেকটো পুৰা কম টাইমতে ৰেডি হৈ গ'ল গেছটো এতিয়া অফ কৰি দিব লাগিব আমাৰ মুনুৱে যে কেকটো বনাইছিলে 15-20 মিনিট মানতে মানে একদম ৰেডি কি ধুনীয়াকৈ ফুলি উঠিছে দেখিছে আৰু ইয়াৰ পিছত কেকটো আমি উলিয়াই আনিম কুকাৰটোৰ পৰা আপোনালোকক দেখুৱাব ৰ'ব গৰম হৈ আছে যে অকণমান মানে পিছত অকণমান ঠাণ্ডা হোৱাৰ পিছত উলিয়াব লাগিব কেকটো এই কুকাৰটোৰ পৰা একদম পাৰফেক্ট হৈছে এতিয়া পিঠা বনাব লাগিব তেলত ভাজি দিলেই হৈ যাব এতিয়া ৰেডি কৰি লৈছোঁ আমি গোল গোলকৈ এতিয়া বনাম আৰু কিন্তু মই নবহকি কৰি চাই থাকিব ৰ'ব অলপ পিছত এইখন মোৰ এইটো কামৰ কাৰণে ইয়াতে এতিয়া বিন্দাছ বনাই থাকিম পিঠা সন্ধিয়া মানুহ যে সেইকাৰণে মানে উপায় নাই দুখীয়াহে পাওঁ মই গেছটো সেইকাৰণে মানে ইয়াত উঠি লৈ পিঠা বনাবলগীয়া হৈছে ভাত চাত বনালেও মই কেতিয়াবা মানে এনেকৈ পিয়াখন দি লৈ কেতিয়াবা 2 পিঁয়াজ জড়িত দি লওঁ এইফালে তেল দি ৰেডি কৰি লৈছোঁ আমি এতিয়া পিঠাখিনি দি দিম
বিন্দাছ একদম এয়া ইমান ধুনীয়া কেক বনালে মনুৱে দেখিছে পূৰা ৰেডি এতিয়া খাব লাগে খাব বুলি দিয়ে এপিচ দিয়ে দেখিছে পূৰা ধোঁৱা ওলাই আছে কেকৰ পৰা ইমান গৰম গৰম কেক চাওক প্ৰথম কাটিং কৰিছে যে সৰহকৈ দিছোঁ প্ৰথম কাটিং কৰে ধুনক অকণমান দিয়া খাম এতিয়া এই টাইমতে আছে পাজা যদি মনুৱে বনাইছে ঘৰজনীয়ে বনাইছে পুৰা আৰু এইফালে তেলপিঠাও ৰেডি বাকী পিঠা মই বনোৱা নাই কাৰণ ভণ্টি আছিলে তাই বনাই থৈ গৈছে নিমকি লাড়ু পিঠা বেলেগ বেলেগ কিবা কিবি মই এইকেইটাকে বনালোহি আৰু এইফালে পূৰা মেজি চেজি ৰেডি হৈ গৈছে কাইলৈ ৰাতিপুৱা ইয়াতে জ্বলাব আৰু ঘৰৰ আগফালে এনেকৈ বনাই আছে কোৱা আকৌ এয়া আকৌ চকীটো চাই আছে পিঁয়াজটো চাই আছে এতিয়া বোলা এটা কওক আমি দুজনী পূৰা কামত লাগি আছোঁ আৰু এইফালে মায়ে মাছ বনাইছে মোৰতো দেখুৱাই দিওঁ মাছটো আমাৰ দুজনকো দেখাই যায় নাচি আছে বেছি মানুহ নাই পৰিয়ালৰ দুঘৰে বৰ্তাহঁতৰ ঘৰ আৰু আমাৰ ঘৰ এনেকৈ মিলি খাইছে আৰু এয়া পূৰা কামত লাগি আছে এয়া মায়ে মাছ ফ্ৰাই কৰি আছে বৰমাও লাগি আছে আমি দুজনীয়ে পাচলি কাটি আছোঁ আৰু চবফালে চবেই কাপে কাপে লাগি আছে এইফালে দেউতা বহি আছে ওচৰতে অকণমান দেখুৱাই দিছোঁ আপোনালোকক মাছ বনাইছে হাঁহৰ মাংস বনাইছে খাব লাগিব আৰু চবেই আজি একেলগে পূৰা আৰু এতিয়া এয়া চবেই একেলগে ফূৰ্তিৰে এসাঁজ খাইছোঁ আৰু মাঘ বিহু বুলি কালি ভালে ভালে উৰুকা গ'ল চবে মিলি ফূৰ্তি কৰিলে নাচিলে বাগিলে চবে এসাঁজ খালে আৰু আজি হৈছে নেক্সট ডে আৰু আজি হৈছে বিহু এতিয়া মই ঘৰৰ বাৰীলৈ আহিছোঁ পিছফালে শাক পাচলি বাৰীখন এইখন কি কি আছে দেখুৱাই দিছোঁ অলপ অলপ আপোনালোকক এইবিলাক দিছে দেউতাই ৰুই থৈছিলে এতিয়া লাগিছে আৰু বিলাহী এয়া হৈছে বিলাহী খেতি ইমান ধুনীয়াকৈ ঘৰটো বনাই থোৱা আছে চাব হা মই দেখাই দিছোঁ আপোনালোকক এয়া চাওক এয়া হৈছে বিলাহী খেতি ইয়াৰ তলত একদম
ইয়াৰ ওপৰত এনেকৈ চালি দি লৈ বনাই থোৱা আছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু লগতে আলু আছে এইফালে, আলু, পিঁয়াজ ন, এয়া পিঁয়াজ, এয়া চাগে নহৰু, এয়া নহৰু, এইফালে আলু আছে, এইফালে গোটেই আলু আছে আৰু কবি চবি আছে। আৰু সেইফালে যে কালি যে পুখুৰীটো মাছ ধৰা দেখাইছিলোঁ আপোনালোকক, সেইটো এই বাৰীখনৰ ইফালে তলত মানে পুখুৰীটো আছে। এয়া মটৰ মাহো খাব পৰা হৈছেগৈ, কেঁচা মটৰ। আপোনালোকে কেনেকুৱা পায় জনাবচোন, কেঁচা মটৰ খাই মই বহুত ভাল পাওঁ খাই। এয়া ঘৰৰ মটৰ। ভিডিঅ' কৰি আছা নি? অঁ, এয়া দেখিছে ঘৰৰ মটৰ মাহ খাই আছোঁ। দেউতাই ৰুইছিলে, এতিয়া লাগিছে চাওক, অকণমান ডাঙৰ হৈছে মানে খাব পৰা হৈছে আৰু এইবিলাক গ্ৰীণ মটৰ। আপোনালোকে গ্ৰীণ মটৰ খাই কেনেকুৱা পায় জনাবচোন, মোৰ বহুত ভাল লাগিব। যদি এনেকৈ মটৰৰ গছ চছ থাকে মই মানে ছিঙি খাওঁতে গুচিয়ে যায় আধা আধি। আৰু এতিয়া পালোঁ ইয়াতে লাগিছে আৰু অকণমান ডাঙৰ হ'ব, মানে খাব পৰা হোৱালে, বনাই খাব পৰা হোৱালে অলপ ডাঙৰ হ'ব লাগিব। এতিয়া ইমান হৈ আছে আৰু এয়া এতিয়া আমি ঘৰৰ পিছফালে বাৰীত ৰৈ আছোঁ। মানে বহুত ধুনীয়া ৰ'দ দি আছে ইয়াত, ঘৰত ছাঁ পৰি আছে, সেইকাৰণে ইয়াত কাপোৰ মেলিবলৈ আহিলোঁ। কাপোৰখিনি মেলিলোঁ আৰু এতিয়া ইয়াত আমি দুজনী ৰৈ আছোঁ। ইফালে মুনুৱে মই আহিছিলোঁ, এজনী তাই মই ৰৈ আছোঁ। এয়া কেঁচা মটৰ খাই মটৰ ডাঙৰ হৈছে দেখুৱাই আছিলোঁ আপোনালোকক, খাই আছোঁ। অকণমান পিছত যাম আৰু এনেকুৱা ৰ'দত মানে বহিলে টেঙা খাবলৈ মজা। যদি টেঙা চেঙা পাওঁ ইয়াত ৰ'দত আহি বহি খাম আৰু আজি আৰু বিহু তাতে। মই যে পিন্ধি আছোঁ গ্ৰীণ কালাৰ কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন, মোৰ বহুত ভাল লাগিছে। এইযোৰ মানে মোৰ নতুন ঘৰত আজি প্ৰথম বিহু যে মায়ে এইযোৰ গিফ্ট দিছে, মানে শাহুমাৰ কথা কৈছোঁ আৰু গিফ্ট দিছে মৰমত। মোৰ বহুত ভাল লাগিছে চাওক, এইযোৰ চিলাই মেলি থৈ দিছে মায়ে, মানে মই আহি পিন্ধিব পৰাকৈ। সেইকাৰণে আজি বিহু বুলি মই পিন্ধি ল'লোঁ আৰু বিহু গিফ্ট। এয়া পূৰা একদম গাঁৱলীয়া পৰিৱেশ দেখিছে কি ধুনীয়া। এইফালে গোটেই নৰা চৰা পাৰি থোৱা আছে, আমি তাত বহি আছোঁ দুজনী। আৰু অলপ পিছত আমি ভাত খাবলৈ যাম মামাহঁতৰ ঘৰলৈ, আমাক তালৈ মাতিছে। আজি মানে মেইন বিহু মাঘৰ বিহুৰ। আৰু লগতে আমি টাউনৰ ফালে, লখিমপুৰ টাউনৰ ফালে মানে দাদাহঁতৰ ঘৰলৈ, বৰ্তাহঁতৰ ঘৰলৈ ফুৰিবলৈ যোৱা কথা আছে, তালৈও মাতি আছিলে। আমি ঘৰলৈ মানে আহিলে থাকিবলৈ নাপাওঁ যে, ছুটি বেছিদিন নাপাওঁ, সেইকাৰণে একদম পূৰা ৰ'দত চকুতকো বেয়া হৈ গৈছে, সেইকাৰণে মানে গুচি যাবলগীয়া হয়, একদম সময় মিলাব নোৱাৰা হয়। আকৌ কাইলৈ ঘৰলৈ যাবলৈও আছে, গতিকে মই ভিডিঅ'বিলাকত দেখুৱাই থাকিম এইকেইদিন কি কৰি থাকোঁ, আপোনালোকে চাই থাকিব বুলি আশা ৰাখিছোঁ। আৰু কেনেকুৱা লাগিব ক'ব, ঠাইখিনি কেনেকুৱা লাগিছে। মই একদম পথাৰৰ মাজত বহি আছোঁ। আৰু আজিলৈ ইমানেই আছিলে মোৰ এই সৰু ভিডিঅ'টো, বেছি মই ফুটেজ দেখুওৱা নাই, অলপ কিবাকিবি এটা দুটা ভিডিঅ' কৰি দিছোঁ আৰু। গতিকে এতিয়া ঘৰলৈ যাওঁ, আপোনালোকে চাই থাকিব মোৰ নেক্সট ভিডিঅ'সমূহ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যিসকলে কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।